নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ হাতত দুটা মাইক আছে। ইয়াৰ কাৰণটো হ'ল এটা বিশেষ কাৰণত মই এই ভিডিঅ'টো বনাব লগা হ'ল যে মই যেতিয়া দোকানলৈ গৈছিলোঁ মাইক বিচাৰি পেলাই মোবাইলৰ কাৰণে আৰু কম্পিউটাৰৰ কাৰণে, তেতিয়া তেওঁলোকে আচলতে বস্তুটো দিব পৰা নাছিলে। কিন্তু মই আনননলি কিনিলোঁ দুটা বেলেগ বেলেগ সময়ত, আৰু দুটা ভাগ্যক্ৰমে মোৰ এটা লেপটপৰ কাৰণে কামত দিছে আৰু এটা মোবাইলৰ কাৰণে কামত দিছে। তো বস্তুটো ডিফাৰেঞ্চটো আপোনালোকক জনাব খুজিছোঁ। এতিয়া ইয়াত আপোনালোকৰ দুটা মাইক আছে। এইটো আপোনাৰ 200 ৰুপিছত আনিছিলোঁ মই, ৰাইট ছাইডে থকাটো, আৰু লেফ্ট ছাইডে থকাটো মই 150 আনিছিলোঁ। তো এই দুইটাৰ মাজত ডিফাৰেঞ্চটো এনেকুৱা ধৰণৰ। ইয়াত যিটো জেক আছে 3.5mm জেক, এইটো আপোনালোকৰ বেলেগ বেলেগ হয়। আপোনালোকে ভালদৰে চালে গম পাব। দুইটাৰ এটাৰ আপোনাৰ দুটা ৰিং আছে মাজত আৰু এটা ৰিং আছে, গতিকে ইয়াৰ নামো বেলেগ বেলেগ হয়। এই ৰাইট ছাইডে থকা যিটো আছে মোৰ হাতত সোঁহাতে, সেইটো হৈছে আপোনাৰ TRRS বুলি কয়, আৰু এইটো যিটো লেফ্ট ছাইডে আছে মোৰ, সেইটো TRS বুলি কয়। গতিকে আপোনালোকে TRRS যিটো হয় সেইটো আপোনালোকে মোবাইলৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব, আৰু যিটো TRS আছে সেইটো আপোনালোকে আগৰ দিনৰ যিবিলাক লেপটপ আছে বা আজিকালিও কিছুমান লেপটপত হেডফোন আৰু মাইক বেলেগ বেলেগ পৰ্টত আহে আৰু ডেস্কটপবিলাকত আহে। গতিকে ডেস্কটপত আপুনি এইটো ব্যৱহাৰ কৰিব পাৰিব। ডেস্কটপ কম্পিউটাৰ আৰু লেপটপ কম্পিউটাৰ পুৰণা মডেলবিলাকত আপুনি এইটো ব্যৱহাৰ কৰিব পাৰিব। আজিকালি নতুন লেপটপবিলাকত এনেকুৱা TRRSৰো আহি যায়, কিন্তু আপোনালোকে কৰিব পাৰে। এতিয়া TRRS ইয়াক কিয় কোৱা হয় এইটো মই কৈ আছোঁ। এইটো যিটো হয় জোঙা অংশটো, এইটো টিপ, এইটো ছেকেণ্ডটো ৰাউণ্ড, আৰু এইটো থাৰ্ডটো ৰাউণ্ড, আৰু ফ'ৰ্থটো হ'ল স্লেব। গতিকে সেইধৰণে ইয়াক TRRS বুলি কোৱা হয়। আৰু এই যিটো আছে ইয়াত আপোনাৰ দেখিব, এইটো ওপৰৰ একেবাৰে অংশটো হৈছে টিপ, তাৰ পিছৰ অংশটো হৈছে ৰাউণ্ড, তাৰ পিছৰ একেবাৰে তলৰ অংশটো যিটো বেছ নিচিনাকৈ আছে সেইটো হৈছে স্লেব। গতিকে সেইটো কাৰণে ইয়াক TRS বুলি কোৱা হয়, আৰু এইটো TRRS বুলি কোৱা হয়। গতিকে আপোনালোকে এইটো মোবাইলত লগালে আপোনালোকে অডিঅ' ৰেকৰ্ড কৰিব নোৱাৰিব, কিন্তু এইটো বস্তু আপোনালোকে মোবাইলত লগালে অডিঅ' ৰেকৰ্ড কৰিব পাৰিব। গতিকে এই দুটা পৰ্ট সদায় চাই ল'ব যেতিয়া আপোনালোকে মাইক কিনিবলৈ যায়। এইটো মই নিজৰ ক্ষেত্ৰতে পালোঁ। নিজৰ ক্ষেত্ৰত মই অসুবিধাৰ সন্মুখীন হ'লোঁ। মই প্ৰথমতে দোকানবিলাকত কৈ পেলাই কৈছোঁ যে মোক TRS লাগে। মই TRSৰ মাইক বিচাৰি পোৱা নাছিলোঁ বহুত দিন, কিন্তু সিদিনাখন মই হঠাতে TRSৰ মাইক কিনিব যাওঁতে দোকানে মোক TRS দি পঠিয়ালে। তাৰপিছত মই ৰুমত আহি চাওঁ যে এইটো TRS মাইক হয়। তাৰপিছত মই দেখিলোঁ যে এইটো লেপটপত খুব সুন্দৰভাৱে কাম কৰিছে আৰু ভইচ ক্লিয়াৰিটি বহুত ভাল। তেতিয়া মই গম পালোঁ যে এইটো মোবাইলত ভালদৰে কাম নকৰে, কাৰণ এইটো TRS আছে, আৰু কেতিয়াবা অগা পিছা কৰি দিলে অলপ কেতিয়াবা কাম কৰে, কেতিয়াবা একেবাৰে কাম নকৰে। গতিকে এইটো আপোনাৰ মোবাইলটো ফল্ট হ'ব পাৰে, মোবাইলটো বেয়া হৈ যাব পাৰে। গতিকে এনেকুৱা ধৰণৰ পৰ্ট থকা যিবিলাক আপোনাৰ মাইক আছে সেইবিলাক আপোনালোকে মোবাইলত ব্যৱহাৰ নকৰিব, মোবাইলটো বেয়া হৈ যাব পাৰে। আৰু যদি আপোনালোকে এনেকুৱা থকা পৰ্ট থকা মাইক আপোনালোকে কিনি পেলাইছে, দাম দি কিনিছে, ধৰক বয়া বা এনেকুৱা ধৰণৰ দামী কোম্পানী কিনিছে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ কনভাৰ্টাৰ পায়, কনভাৰ্টাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কনভাৰ্টাৰ আপোনাৰ অনলাইনত পাই যায়, বা লাখটকীয়া কিছুমান দোকানতো আপোনালোকে কনভাৰ্টাৰ পাই যাব। ঠিক সেইধৰণে এইটো ক্ষেত্ৰতো আপুনি দেখিব, ইয়াতো আপুনি কনভাৰ্টাৰ লগাব পাৰে, কিন্তু মই কনভাৰ্টাৰ লগালে মই দেখিছোঁ প্ৰেক্টিকেলি চাউণ্ডটোত এটা আৱাজ, মানে এটা নইজ আহি থাকে। কেতিয়াবা ধৰক কনভাৰ্টাৰ দুটাৰ মাজত কানেক্টৰটো বৰ ভাল নহয় বা কোৱালিটি ভাল নহয়, তেনেহ'লে এইটো ক্ষেত্ৰত অকণমান অসুবিধাৰ সন্মুখীন হয়। গতিকে মই ভাবোঁ আপোনালোকে ডাইৰেক্ট কানেক্ট কৰিব পাৰিলে ভাল। এনেকুৱা ধৰণৰ কনডেনচাৰ যিবিলাক সৰু সৰু মাইক্ৰফোন আছে এইবিলাক বহুত বেছি দিন লাষ্টিং নকৰে। এইটো মোৰ মাত্ৰ এসপ্তাহত বেয়া হৈছে। যিটো TRRS আছিলে এইটো এসপ্তাহত বেয়া হৈছে, আৰু এইটো মাইক দি মই এতিয়ালৈকে বিশেষভাৱে ভিডিঅ' একো শ্বুট কৰা নাই বা একো কৰা নাই, কিন্তু মই অডিঅ' টেষ্টিং কৰিছোঁ। ইয়াৰ ভইচ ক্লিয়াৰিটিটো বহুত ভাল, যদিও ই বেছি দূৰৰ পৰা টানিব নোৱাৰে, ওচৰৰ পৰা বৰ ধুনীয়া ভইচ ক্লিয়াৰিটি দিয়ে। আৰু এই যিটো মাইক আছিলে ইয়াৰ ভইচ ক্লিয়াৰিটি ভাল আছিলে। হয়তো কিবা কাৰণত তাঁৰডাল মানে ধৰক অলপমান বেছি জোৰ পৰিব পাৰে, বা অন্য কিবা কাৰণত হয়তো এইটো টেকনিকেল ফল্ট নহয় বুলি মই ভাবিছোঁ। এইটো কিবা কাৰণত ইউজ কৰাৰ সময়ত কিবা গণ্ডগোল হয়, সেই মাইকটো বেয়া হ'ল বুলি মই ভাবিছোঁ। যি কি নহওক, এনেধৰণে আপোনালোকে এইটো বস্তু চাই পেলাই কৰিব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু নতুন কিবা জানিব পাৰিলে বুলি আশা কৰিলোঁ। আজিলৈ তেন্তে আহোঁ, নমস্কাৰ।